वेलकम टू माय जीटी ब्लॉग्स আমি যাইছো আজি পুঠিমাৰীত হেৰি দুৰ্গা পূজা চাব যাইছো ভাষণি যাই গৈ সকল ভাই গৈছে বহন্ত ভাই আমি যাইছো হে গাইস আমি আইবালো এতিয়া হবই আমি যাইছো গাড়ী ৰিক্সা হে গাইস আমি যাই বনাই বকে কিমান দেৰি লাগে গ্যাৰান্টি নাই কি ৰঙা বেছি ড্ৰাইভাৰৰ কাম নাই বা গাড়ীৰে কাম নাই কোনো গ্যাৰান্টি নহয় যেটা মানে চেকৰে গৈ যাও হ্যালো কি সুন্দৰ গেট এই যে মূৰ্তি বাছবা দিবে মকে বক্সে কি সুন্দৰ লাগছে বে জয় শ্রী রাম গাইস আমি হাত দোকান দিমছলো খাওয়ার আমি হুনি মাছলো হাতটা আমি টাকা 40 টাকা আবু কি গাইস আমি ঘুমিয়ে পনি হল ইয়া তালা মটা হল পনি এটা ঘুমিয়ে খাতা আমি মজা যে পয়সা তো দিবে না অনেক 20 টাকা ঘুমিয়ে 15 টাকা এটা লিখা রাখা অনেক দাম হয় 7 টাকা 8 টাকা হলে তো হবা না না শুনো লগে দিছি গাইস আমার আমি দোকান করব আমি 10 টাকা বিক্রি করব 15 টাকা কে লবা লাগে 7 টাকা কিন্তু ইয়ে না লাভ লাগে শেয়ার গাইস শুনো লগে দিছি পাই গেল পুঠিমারি পুজো পুজো নয় পুজো নয় পুজো এই গায়ে আমি যাইছো মনিৰৰ দোকানত কিবা ল মনিৰৰ পূজা চাই ওলাই আহিলো এমকা পূজা চলি আছে আমি চাই ওলাই আহিলো আৰু এইমাত্ৰ কি হ'ল দুটা আইচক্ৰীম খালো আমি বসন্ত ভাই আৰু মই একশৰকে এখন দিলো মই তাৰপিছত দিয়াৰ পিছত নহয় ৰিটাৰ্ণ দিলে তাকো আমিতো গুচি আহিলো আৰু তাৰপিছত 80 টকাটো মোৰ তাত নাই আৰু ৰিটাৰ্ণ আৰু 80 টকাটো লৈ লগা হৈছে মকাটো পুঠিমাৰী নদী গাইস আমি পুঠিমাৰীৰ পৰা পূজা চাই লৈ যাইছো আমি অসমীয়াৰ কিমান বা দেৰি লাগে গেৰাণ্টি নাই ৰাস্তা দি যাইছো যাব লাগে বা আহি পালো অসমীয়াৰ সেই মকাইটো মন্দিৰ এই গাইস এই মকাই চাই লওক এই মকাই অসমীয়াৰ এইটো এই গাইস আমি আহি গ'লো এতিয়া অসমীয়াৰ পৰা পূজা চাই এতিয়া ডাইৰেক্ট ৰঙিয়া যাম গাইস এতিয়া আমি যাইছো ৰঙিয়া কলেজ পালো রঙিয়া পামে রঙিয়া শিৱ মন্দিৰ এইখন ৰঙিয়া কলেজ চাই লওক আমি যাইছো আমি যাই থাকোঁতে এখন ভাচনি পাই গ'লো এমকে দুৰ্গা মা কটামালৈ যাইছে এমকে চাক কৰিবা নাজনো কিন্তু ৰাস্তাত দেখা পাই ভিডিঅ'টো কৰিলো আৰু গাইছ কি সুন্দৰকে যাইছে আমি যাইছো বিচাৰিছে গাইছ মানুষ কিমান মানুহ বকাই চাকে বকাই মানুহ আমি আমি আহিবালো এতিয়া শিৱ মন্দিৰ এমকা চাক মানুহ গাইছ ঘৰত গেলে গাড়ী চাড়ী একো নাই ভাই একদম নাচি নাচি ভৰি চৰি একদম বিহে গেছি এতিয়া যাইছো ক্লাছি দিল তাক খনা কিবা কানি ৰ'ব যাইছো এতিয়া গাইছ আজিলৈকে এইখিনি আছিল আৰু নেক্সট ভকত লগাল পাম